অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা হয়। 1 টকা বেছি ল'ব নোৱাৰিব আপোনাৰ পৰা। হয়, কোনো ব্যৱসায়ী যদি আপোনাৰ পৰা 1 টকা বেছি লৈছে তেন্তে তেওঁৰ ট্ৰেড লাইচেন্স বাতিল কৰা হ'ব। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লৈ আহিছোঁ সবিশেষ। হয়, 1 টকা বেছি ল'লেও বাতিল হ'ব ট্ৰেড লাইচেন্স। হয়, কোনো দোকানীয়ে আপোনাৰ পৰা 1 টকা বেছি ল'ব নোৱাৰিব। ফলকত উল্লেখ কৰিব লাগিব সামগ্ৰীৰ মূল্য। মন দি শুনক প্ৰতিগৰাকী ব্যৱসায়ীয়ে। হয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে বজাৰে বজাৰে প্ৰশাসনৰ দল, যোগান বিভাগৰ বৃহৎ দলে দোকানে দোকানে চলাইছে অভিযান। হয়, ব্ৰেকিং নিউজ। নলবাৰী পাইকাৰী আৰু খুচুৰা বজাৰত নলবাৰী জিলা প্ৰশাসনৰ অভিযান। কোনো ব্যৱসায়ী যাতে অধিক মূল্য নলয়। বস্তুৰ মূল্য নিৰ্ধাৰণৰ বাবে ব্যৱসায়িক দিলে এই নীতি। ব্ৰেকিং নিউজ। হয়, কোনো দোকানীয়ে যদি অতিৰিক্ত মূল্য আপোনাৰ পৰা বহন কৰে তেন্তে তেখেতৰ ট্ৰেড লাইচেন্স বাতিল কৰা হ'ব। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, যদি আপোনাৰ পৰা ধন সংগ্ৰহ বেছি কৰিছে তেন্তে আপুনি অভিযোগো দিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি শ্বেয়াৰ কৰি